নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগতে যিটো গাড়ী শিকোৱা ভিডিঅ' আছিলে, সেই ভিডিঅ'টোতে কিছুমান কথা দেখাইছিলোঁ যদিও অন্য কিছুমান কথা থাকি গৈছিলে। গতিকে এই থাকি যোৱা কথাখিনি এই ভিডিঅ'টোত দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিসকলে সেই আগৰ ভিডিঅ'টো চোৱা নাই, তেওঁলোকক ওপৰত লিংকটো দি দিছোঁ, তেওঁলোকে তাত চাই ল'ব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহিছোঁ ষ্টিয়াৰিঙৰ পৰা। দেখিছে ইয়াতে আছে হৰ্ণ, দুইফালে দুটা হৰ্ণ, আৰু মাজত টিপিলেও হৰ্ণ বাজিব। কিন্তু কিছুমান গাড়ীত অলপ ফাংচন বেছিকৈ থাকে। এইবোৰত আপোনালোকে ছুইচ দেখিছে, এই লেফ্ট ছাইডৰ ছুইচ থাকে, এইখনত সেইবোৰ নাই। আৰু গাড়ীখন চাবিটো অন কৰাৰ পাছত দেখিব ইয়াতে কিছুমান ৰঙা আৰু হালধীয়া ৰঙৰ লাইট আছে, ৱাৰ্ণিং লাইট। যদি গাড়ীখন ষ্টাৰ্ট কৰাৰ পাছতো এনেকুৱা ৰঙা ৰঙৰ লাইট জ্বলি থাকে, তেতিয়া গাড়ীখন কেতিয়াও নচলাব। আৰু হালধীয়া লাইট জ্বলিলে ইমান অসুবিধা নাই, চলাব পাৰে। এয়া চাওক, হেণ্ডব্ৰেক লাগি আছে কাৰণে ৰঙা লাইট এটা জ্বলি আছে তাতে। হেণ্ডব্ৰেকটো ৰিলিজ কৰাৰ পাছত নুমাই গৈছে। গতিকে এই হেণ্ডব্ৰেক লাগি থাকক বা এনেকুৱা যিকোনো ৰঙা লাইট জ্বলি থাকিলে কেতিয়াও গাড়ীখন নচলাব। আৰু ষ্টিয়াৰিঙৰ সোঁফালে আছে লাইটৰ কণ্ট্ৰলখিনি। আপুনি যেতিয়া এবাৰ দিব তেতিয়া পাৰ্কিং লাইট জ্বলিব, আৰু 2 নম্বৰ বাৰ দিলে হেডলাইট জ্বলিব। আৰু হেডলাইটটো তল ওপৰ কৰিবৰ কাৰণে, অৰ্থাৎ ল' বিম হাই বিম কৰিবলৈ এইটো এবাৰ ওপৰলৈ দিব। এতিয়া ল' বিমত আছে আৰু তললৈ দিয়া হাই বিমত। এয়া চাওক, হাই বিমৰ নীলা লাইটটো জ্বলি আছে। আৰু বাওঁফালে আছে ৱাইপাৰৰ কণ্ট্ৰল। যদি নিজৰ গাৰ ফালে অলপ টানি দিয়ে, এয়া চাওক পানী মাৰিছে আৰু গ্লাছখন চাফা কৰিছে। আৰু যেতিয়া তলফালে একবাৰ দিব, চাওক একবাৰ চাফা কৰিলে। এই চাব, একবাৰ তললৈ দিলে, একবাৰ চাফা কৰিলে। আৰু যেতিয়া এইটো ওপৰলৈ এনেকৈ দি থ'ব, তেতিয়া ই চাফা কৰি থাকিব অলপ সময় মূৰে মূৰে। আৰু যেতিয়া আৰু এবাৰ দি দিব, তেতিয়া খৰকৈ মাৰিবলৈ ধৰিছে। দেখিছে? অৰ্থাৎ যেতিয়া বেছি বৰষুণ দি থাকিব, তেতিয়া এইটো ওপৰলৈ দি থ'বলৈ হ'ল। এই পানী যেতিয়া নতুনকৈ ভৰাবলৈ হয়, তেতিয়া এটা কাম কৰিব লাগিব। বনেট খুলিবলৈ আপুনি এইটো দেখিছে, এইটো একবাৰ এনেকৈ দিলে বনেটটো খোলা যাব। আৰু এই জেগাতে পানী ভৰাব পাৰে। আৰু এইফালে আছে AC কণ্ট্ৰল। ইয়াত দেখিছেই, জাষ্ট এইটো এনেকৈ ঘূৰালেই হ'ল, AC বতাহ আহিব। এই লাইটটো জ্বলি আছে মানে AC চলি আছে। আৰু এইটো যদি টিপি দিয়ে, তেতিয়া গাড়ীখনৰ ভিতৰত যিখিনি এয়াৰ সোমাই আছে সেইখিনিকে ই ঘূৰাই চেষ্টা কৰি থাকিব। আৰু এইটো যদি অফ কৰি থয়, তেতিয়া বাহিৰৰ নতুন বতাহ সোমাব। আৰু এইফালে দেখিছে যে AC ভেণ্টৰ ওপৰত আৰু এটা ভেণ্ট আছে। এই বস্তুটো এনেই দিয়া নাই, ইয়াৰ কামটো হৈছে যেতিয়া আপুনি ACটো চলাব, চাওক AC চলালে এইফালেদি বতাহটো আহিছে আৰু বতাহটো এইফালেদি আহিছে, কিন্তু এইটোৱেদি অহা নাই। এইটোৰ কাম হৈছে যেতিয়া আপুনি বৰষুণৰ বতৰত গ্লাছকেইখন মাৰি গাড়ী চলাব বা ঠাণ্ডা দিনত, তেতিয়া দেখিব যে এই মুখৰ আগৰ গ্লাছখন আৰু এই ছাইডৰ গ্লাছবোৰ কুঁৱলী পৰা দি হৈ যায়, ধোঁৱা ধোঁৱা হৈ যায়, মানে ভালকৈ নেদেখা হৈ যায়। তেতিয়া আপুনি এই পিছফালেদি কি গাড়ী আহিছে আপুনি চাব নোৱাৰে। তেতিয়া কি কৰিব, এই নবটো ঘূৰাই আনি একদম লাষ্টত দি দিব, অৰ্থাৎ এই পইণ্টটোত দি দিব। এই পইণ্টটোত দিয়াৰ পাছতে যেতিয়া আপুনি AC চলাব, তেতিয়া বতাহটো এই ওপৰৰ ফালে যিখন AC ভেণ্ট আছে এইপিনেদি বতাহটো মাৰিব। অৰ্থাৎ মানে ইয়াত ঠাণ্ডা বতাহ মৰা মাত্ৰকে ইয়াত থকা যিখিনি কুঁৱলী বা ধোঁৱা আছে সেইখিনি আঁতৰি যাব। আৰু ইয়াত দেখিছে যিটো আছে এইপিনেদি ডাইৰেক্ট মাৰিব এই গ্লাছখনলৈ। এই গ্লাছখনত যিখিনি কুঁৱলী পৰি থাকিব বা ধোঁৱা বৰণ হৈ থাকিব, ই চাফা হৈ যাব। কিছুমান মানুহ আছে যে গাড়ীখনৰ পিছত বহি যায় আৰু যেতিয়াই গাড়ীখন ৰখাই দিয়ে, পাছফালে কি গাড়ী আহিছে একো ধ্যান নিদিয়ে আৰু ডাইৰেক্ট দৰ্জাখন খুলি দিয়ে, যাৰ ফলত পিছফালে আহি থকা বাইক স্কুটি দৰ্জাত লাগি এক্সিডেণ্ট হয়। যেতিয়া এই দৰ্জাখন খুলিব, এইফালে চাব ইয়াত এটা লক আছে, এই লকটো তললৈ কৰি দিব। আৰু তললৈ কৰি দিয়াৰ পিছত এয়া চাওক, এইটো লক হৈ থকা নাই, কিন্তু দৰ্জাখন খোলা নাযায়। যেতিয়া আপোনালোকে সৰু ল'ৰা ছোৱালী পিছফালে লৈ যাব, তেতিয়া এই চাইড লকটো লগাবলৈ নাপাহৰিব। আৰু এই ছুইচটোৰ কাম হৈছে এই গ্লাছকেইখন এডজাষ্ট কৰা। এতিয়া চাব, ৰাইটৰ ফালে নিলেও দেখিছে গ্লাছখন লৰচৰ কৰিছে, এইটো এডজাষ্ট কৰিব পাৰি। আৰু যিবোৰত এনেকৈ ইলেক্ট্ৰনিক নাথাকে, তাত এডাল এনেকৈ লাঠি থাকে, সেই লাঠিডালেৰে মেনুৱেলি এডজাষ্ট কৰিব পাৰি।
আপোনালোকে মাজে মাজে নিউজত পায় যে কেতিয়াবা গাড়ী পানীত পৰি যায় আৰু সেই পানীত গাড়ীৰ ভিতৰত আবদ্ধ হৈ মানুহৰ মৃত্যু হয়। অৰ্থাৎ যেতিয়া গাড়ীখন পানীত পৰে তেতিয়া পানীৰ প্ৰেছাৰত গাড়ীৰ দৰ্জাবোৰ খোল নোখোৱা হৈ যায় আৰু গ্লাছকেইখনো মানে হাতেৰে মৰিয়ে ভাঙিব নোৱাৰে। সেইটোৰ কাৰণে কি কৰিব, এই যে হেডৰেষ্ট দেখিছে, এইটো খুলিবৰ কাৰণে ছাইডত এটা ছুইচ থাকে। এই ছুইচটো এনেকৈ টিপি ধৰিলেই এই হেডৰেষ্টটো খোলা যায়। আৰু ইয়াত দেখিছে দুডাল এনেকৈ আছে। এইটো যদি আপুনি গ্লাছত মাৰি দিয়ে তেতিয়া গ্লাছখন ভাঙা যাব, অৰ্থাৎ আপুনি দৰ্জাখনে সেই গ্লাছেদি বাহিৰলৈ ওলাই যাব পাৰিব। এইটো হৈছে হাজাৰ্ড লাইটৰ ছুইচ। এইটো যেতিয়া টিপি দিব দেখিব একেলগে ডাবল ছিগনেল জ্বলিছে। ইয়াৰ কামটো হৈছে যেতিয়া গাড়ী আপোনাৰ বেয়া হ'ব, ৰাস্তাত ৰখাই থ'ব, তেতিয়া অইন গাড়ীয়ে যাতে গম পায় যে গাড়ীখন বেয়া হৈছে, তেতিয়া এই ছুইচটো জ্বলাই ৰখাই থোৱা হয়। কেতিয়াও চলি যোৱা গাড়ীত এই ছুইচটো ব্যৱহাৰ কৰা নহয়, কিন্তু আমাৰ ইয়াত আৰু ওলোটা ব্যৱহাৰ হয় যে গাড়ী যেতিয়া চাৰিআলিত চিধা চিধি যাব তেতিয়া এইটো ছুইচ দিয়া হয় আৰু মানুহে বুজি পায় যে গাড়ীখন চিধাকৈ আহিব। যেতিয়া আপুনি গাড়ীখন লক কৰিব, এই চাওক লকটো টিপিব, কোনো আৱাজ নাই, দেখিছে আনলক কৰিছে। আৰু যদি কেতিয়াবা পাহৰণিতে কোনোবা এখন দৰ্জা, যিকোনো দৰ্জা আপুনি জপাবলৈ ভালকৈ পাহৰি যায়, এই চাওক দৰ্জাখন নিয়ে লাহেকৈ লাগি আছে কিন্তু ভালকৈ লগা নাই, তেতিয়া যদি আপুনি লক কৰে দেখিলে এটা হৰ্ণ বাজিছে, অৰ্থাৎ এখন দৰ্জা যে মানে বন্ধ হোৱা নাই আপুনি সেই কথাটো গম পাব। আৰু যেতিয়া এখন জপাই দিব ভালকৈ তেতিয়া চাওক লক হৈছে কিন্তু হৰ্ণটো নাই বজা। কেতিয়াবা ৰাতি গাড়ীখন আপুনি পাৰ্কিং কৰাৰ পাছত বা ওচৰে পাজৰে বহুত গাড়ী থাকিলে আপুনি পাহৰি যায় যে গাড়ীখন কোনডোখৰত আছে বা আপুনি উলিয়াব নোৱাৰে, তেতিয়া আপুনি এটা কাম কৰিব, চিম্পলি চাবিটো ল'ব, লক আনলক দুইটা ছুইচ একেলগে টিপি ধৰিব, দেখিছে টিপি দিয়ক। এনেকৈ আপুনি গাড়ীখন ক'ত আছে লোকেশ্যনটো জানিব পাৰিব। এইখিনিতে এটা কথা কওঁ, কেতিয়াও গাড়ী চলাওঁতে যেতিয়া পাহাৰ বা এনেকুৱা ওখ ঠাইৰ পৰা নামি আহিব, অৰ্থাৎ গাড়ীখন ধৰক আপুনি মানে ষ্টাৰ্ট বন্ধ কৰি আহিব পাৰে, তেনেকুৱা জেগাত কেতিয়াও তেল বচাবৰ কাৰণে ষ্টাৰ্টটো বন্ধ কৰি আহিব চেষ্টা নকৰিব। অৰ্থাৎ ষ্টাৰ্ট বন্ধ কৰি যদি আহে তেতিয়া কি প্ৰব্লেম হ'ব দেখাই আছোঁ। যেতিয়া আপুনি গাড়ীখন ষ্টাৰ্ট বন্ধ কৰি আহিব খুজিব আৰু ধৰক ৰাস্তাটো টাৰ্ণিং হৈছে, আপুনি যেতিয়া এনেকৈ ঘূৰাব খুজিব, চাওক ষ্টেৰিংটো অলপমান ঘূৰোৱাৰ পাছতে লক হৈ যায়, এয়া চাওক এইটো লৰচৰ কৰিব নোৱাৰা হৈ গ'ল, টান হৈ গ'ল। গতিকে এনেস্থলত এক্সিডেণ্ট হোৱাৰ চান্সটো থাকে, সেইটো কাৰণে কেতিয়াও ষ্টাৰ্ট বন্ধ কৰি নাহিব। আৰু ষ্টেৰিংটোৰ উপৰিও আৰু চাব, যদি মই ব্ৰেক মাৰিব চাওঁ, এই চাওক এইটো লিভাৰটো টান হৈ লাগি গ'ল, অৰ্থাৎ ব্ৰেকো মাৰ নাখাব।